হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে কণ জলকীয়া। আজি আমি কলেজৰ ফালৰ পৰা এক্সকাৰ্ছন যাব, তাকে যাওঁ নিব আমাক শ্বিলঙলৈ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আছোঁ আমাৰ লগৰ ল'ৰা এটা ঘৰত, আৰু ইয়াৰ পৰা আমি গুৱাহাটী অভিমুখী ট্ৰেইনখনলৈ যাম। আৰু বহুত ৰাতি হ'ব, তাৰ বাবে আপোনালোকক ভিডিঅ' ক্লিপ দেখাব নোৱাৰিম। পিছদিনাখন আপোনালোকক গুৱাহাটীৰ ভিডিঅ' ক্লিপহে দেখুৱাম। ব'লক আমি ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। এতিয়া আমি পালোহি উত্তৰ লখিমপুৰ ষ্টেচন, আৰু ষ্টেচনৰ পৰা ইয়াৰ পৰা আমি গুৱাহাটী অভিমুখী ৰেলখনত আমি যাত্ৰা আৰম্ভ কৰিম। আৰু বৰ্তমান ট্ৰেইন পাই গৈছে। আমি এতিয়া পালোহি ৰঙিয়াৰ পৰা আমি গুৱাহাটীলৈ গৈ আছোঁ। কিমান দেৰিকৈ নাপাওঁ নাজানো, যি পিকআপত গৈছে মানে মোৰ মাতটো আপোনালোকে যে শুনিছে, মই সেইটো আশাই কৰা নাই। আৰু চাউণ্ডটো শুনি পাইছে নহয়, বতাহৰ হোৱানে চাউণ্ড। ব'লক গৈ থাকোঁ। এতিয়া আমি পালোহি কামাখ্যা ষ্টেচন, আৰু কামাখ্যা ষ্টেচনৰ পৰা আমি কটন বজাৰ ষ্টেচনত নামিমগৈ। তাৰপাছত আমি ৰুমত যাম। ব'লক, আৰু কিমান দেৰি লাগে গম নাপাওঁ। এতিয়া বাজিছে আপোনাৰ 10টামান হ'ব হৈছে, 8:16হে হৈছে, 10টা বজা নাই এতিয়ালৈকে বৰ্তমান। 10টামান বজাত পামগৈ চাগে দেই। তাৰপিছত ৰুমত যাম, ৰুমত ফ্ৰেছ হৈ মেলি তাৰপিছত আৰু দিম আৰু ক'ত যাওঁ নে কি কয়। ব'লক আৰু গৈ থাকোঁ। ফাইনেলি আমি হোটেল আহি পাই গ'লোহি, আৰু হোটেলত আহি একদম পূৰা খটখটি দি আহি 4th ফ্ল'ৰত পাই গ'লোহি। 4th ফ্ল'ৰত মানে অশান্তি লাগি গৈছে খোজকাঢ়ি, এনেকুৱা মানে ভাগৰ লাগিছে ন। এতিয়া আকৌ এঘণ্টা টাইম দিছে, এঘণ্টাত ফ্ৰেছ হৈ এটা ৰুমত 3টাকৈ দিছে। যাওঁ আকৌ ক'ত ফুৰাব নিয়ে ময়ো চাম, আপোনালোককো দেখাম। ব'লক আৰু। হাই ফ্ৰেণ্ড, ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টোৰ পাৰ্ট 2 যদি লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। কমেণ্ট বক্স খালী আছে আপোনালোকৰ কাৰণে। আৰু যেনেকুৱা হৈছে, ভাল হৈছে বা বেয়া হৈছে, আপোনালোকে মাত্ৰ কমেণ্ট কৰি জনাব, তেতিয়াহে মই আগৰকেইটা ভিডিঅ' দিবলৈ আকৌ সকাহ পাম।